আপোনালোকে ফ্লিপকাৰ্টৰ ৰিটাৰ্ণ মাৰিলে পইচা কমকৈ সোমায় নেকি? যদি কমকৈ সোমায় এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। নমস্কাৰ, মই পাৰ্থ। মই 100 ডেজ চেলেঞ্জ আহিছোঁ আইফোন লোৱাৰ। আজি হ'ল 81 ডেজ হয়। তো গাইজ ফাইনেলি অফিচ আহিলোঁ দেখিছে, আৰু পুৰা মাল পৰি আছে দেখিছা। আৰু এইখিনি আজি কিমান পাওঁ দেখুৱাইছোঁ, একেলগে চাই থাকা। তো গাইজ ফাইনেলি বেগত পাৰ্চেলখিনি ভৰাই লোৱা হৈ গ'ল দেখিছা, আৰু বাইকতো লদি ল'লোঁ। আৰু আজি পাৰ্চেল পালোঁ 71টা। আজি দিনটোত কিমান দিব পাৰোঁ দেখুৱাই আছোঁ। যদি তুমি নতুনকৈ মোৰ ভিডিঅ' চাই আছা, এতিয়ালৈকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি লোৱা, কাৰণ মই ফ্লিপকাৰ্ট আৰু ডেলিভাৰী যদি জব ওলাই লগালগ আপডেট দি দিওঁ। প্ৰথম পাৰ্চেলটো দুলীয়াগাঁও গণপতি কেম্পত আছিলে, আৰু চিকিউৰিটি তাত দি লোৱা হৈ গ'ল পাৰ্চেলটো। তো গাইজ এতিয়া আছোঁ মই BCB লাউঞ্জত B46ত, আৰু প্ৰথম ৰিটাৰ্ণটো তুলি লোৱা হৈ গ'ল, আৰু ছেকেণ্ডটো তুলি ল'লোঁ। আপুনি যদি ফ্লিপকাৰ্টৰ ৰিটাৰ্ণ মাৰে, পইচা 12 টকা বা 15 টকা কেলে কাটে গম নাপায় চাগে, মই এতিয়া কৈ দিছোঁ শুনি লওক। যেতিয়া আপুনি ফ্লিপকাৰ্টৰ ৰিটাৰ্ণ মাৰিব, সেইটো 12 টকা বা 15 টকা ফ্লিপকাৰ্টে ডেলিভাৰী চাৰ্জ কাটি থৈ দিয়ে, কাৰণ ৰিটাৰ্ণ আনিব যোৱা চাৰ্জটো কাটে। আৰু আগতে এইটো কটা নাছিলে, 2026 চনৰ পৰা কাটিব লৈছে, আৰু আপোনালোকে গম নাপায় কাৰণে মই জনাই দিলোঁ। আৰু নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত লাগে কমেণ্ট কৰি জনাব। আজি পাৰ্চেল দিছিলোঁ 71টা, আৰু দিলোঁ 60টা। কিমান টকা ইনকাম কৰিলোঁ মই কমেণ্ট বিন্দত জনাই দিম। আজিলৈ মানে নেক্সট ভিডিঅ' লগ পাম। বাই বাই।